নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনাক সুৰভি ব্লগলৈ। আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিব ল'লোঁ। তাৰমানে এয়া দোকানত লক্ষী আহিছে, তাৰমানে কিবা নিব আহিছে। মনিকা আহিছে, এহেঁতক তাৰমানে মই অলপমান টাইম ৰখাই থৈ দিছোঁ কথা বাৰ্তা পাতি থাকিবৰ কাৰণে। তাৰমানে দোকানত এনেকৈ হেঁতে আহিলে তাৰমানে মই কথা কৈ টাইমটো পাছ কৰি থাকোঁ। সিহঁতে গ'ল এতিয়া, তাৰমানে ঘপকৈ সিহঁতক দেখুৱাই দিলোঁ যে সিহঁতৰ তাৰমানে অলপমান মানে লাজ লাগি গ'ল সিহঁতৰ। বাৰু এনেকৈ দেখুৱাই দিলে বাৰু লাজ লাগে। এতিয়া মই শুকান জলকীয়া, খাৰ চাৰ এইবিলাক লৈ কিনি বহি গ'লোঁ। চাওকচোন মই কি কৰোঁ। মই শুকান জলকীয়া দোকানৰ কাৰণে শুকান জলকীয়া, তাৰপিছতে খাৰ আৰু দালচেনি, লং, ইলাচি দি যে গোটা গৰম মছলাটো, তাৰপিছতে জিৰাও আছে, এটা বৈয়ামত আছে জিৰা, তাৰপিছতে এইবিলাক পাঁচফোৰণ, সেইবিলাক তাৰমানে পেকেটিং কৰি আছোঁ। এতিয়া তাৰমানে কি হয়, হেৰি পেকেটটো তাৰমানে সৰু, এই টিপিবিলাক সৰু চাইজৰটো আছে। এতিয়া ডাঙৰ চাইজৰ থাকিলে তাৰমানে 10 টকীয়া পেকেট বনাব পাৰিলোঁ হয়। এতিয়া তাৰমানে 5 টকীয়া পেকেট বনাইছোঁ এনেকুৱা চাইজৰ। আৰু ঠিক তেনেকৈ মই সেইবিলাক তাৰমানে গৰম মছলাখিনিও মই এনেকৈ পেকিং কৰিম, আৰু খাৰখিনিও এনেকৈ 5 টকীয়া পেকেট বনাম। বহি আমনি লাগিল, তাৰমানে কাম কৰি চাহ বনাই ল'লোঁ। তাৰপিছতে আৰু কণী আমলেট কৰি ল'লোঁ। এতিয়া খাই লৈ কিনি আৰু লাহে লাহে বহি আৰামছে কৰি থাকিম আৰু। গোটা গৰম মছলা পেকেট কৰিবৰ কাৰণে এই 2 টুকুৰা দালচেনি, সমান অলপমান এনেকুৱা 2 টুকুৰা দালচেনি, তাৰপিছতে ইলাচি 2টা, লং 2টা বা 3টা সেনেকৈ লৈ, তাৰপিছতে জালুক কেইটামান সোমোৱাই দিলে হৈ গ'ল গোটা গৰম মছলা 5 টকীয়া পেকেট। এই গোটা গৰম মছলা 5 টকীয়া পেকেট হৈ গ'ল। তাৰমানে এনেকৈ পেকেট কৰি দিলে তাৰমানে কি হয়, বস্তুটো তাৰমানে দেখাটো তাৰমানে ভাল হয়। ইয়াতে মই মমেদি চিলাই মাৰি দিম, দেখাটো ভাল হয়। আৰু ইমানখিনি কম বস্তু তাৰমানে এনেকৈ বান্ধি দি থাকিব প্ৰত্যেকবাৰে দিগদাৰ হয়। তাৰমানে সেইকাৰণে তাৰমানে এনেকৈ পেকেট কৰি কিনি থৈ দিওঁ। এতিয়া চাবচোন, এই খাৰৰ পেকেটটোৱে, এই 5 টকাৰ এইখিনি খাৰ আপুনি যদি এতিয়া কথা এটা এনেকৈ কৰি কিনি থৈ দিয়ে, তেতিয়া মানে দেখাত ভাল হ'ব। এই বস্তুটোকে যদি ইমান ডাঙৰ প্লাষ্টিক এটাত যদি জুখি কিনি দিব লগা হয়, কিমান জুখি থাকিম আৰু 5 টকাৰ পেকেটটো, আৰু পাৰ্লাৰ চাৰ্জো যাব। এতিয়া পেকেটখিনিৰতো এইখিনি পিপিখিনিৰ দাম ইমান নহয়, 10 টকাৰ আনিলে বহুত দিন গুচি যায়, বহুত বাৰ তাৰমানে আপুনি পেকেট কৰিব পাৰে। গতিকে সেইকাৰণে তাৰমানে এনেকৈ পেকেট কৰি থৈ দিলে ভাল, দেখাটো ভাল হয়, আৰু বস্তুটো তাৰমানে কোৱালিটিটো তাৰমানে ভাল দেখা পায় সেনেকৈ পেকেট কৰি থৈ দিলে। কথাটো হৈছে এইটো। আৰু নিজৰ হিচাপ মতে তাৰমানে হেৰি কৰিব পাৰি, এয়া কি কয়, সমানকৈ যিমানখিনি দিব বিচাৰে, যিখিনি তাৰমানে দিলে তাৰমানে আপোনাৰ মানে অলপ থাকে, লাভ থাকে, সেই হিচাপে তাৰমানে সমানকৈ পেকেট কৰিব পাৰি। পেকিং চেকিং হৈ গ'ল। আমি দুটাই তাৰমানে ভাত খালোঁ। তাৰমানে বাবা আমাৰ ঘৰত থাকে, তাৰমানে এতিয়া কিয় কাৰণে ঘৰত আছে, এতিয়া ষ্টাডি লিভ হৈ আছেতো, তাৰমানে এক্সাম আছে যে, ষ্টাডি লিভ দিছে, সেইকাৰণে ঘৰত আছে। সদায় ঘৰত থাকে কৈ থাকোঁ। এনেইতো স্কুল যাই থাকে বাৰু, তাৰমানে ষ্টাডি লিভ দিয়াৰ কাৰণে ঘৰত আছে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে অলপো, যদি পাৰে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট কৰিব ভাল লাগিছে নে বেয়া লাগিছে, তেতিয়া মই উৎসাহ পাই থাকিম। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।